5 বছৰৰ ভিতৰত ৰাতি 11টা বজাত তেওঁ কমিশনাৰক ফোন কৰিছে, আপুনি নোট কৰকচোন, মই ইলেকশ্যন এনাউন্সমেণ্ট আছিলে, পাগালেটিয়া নদীৰ ওপৰত এখন 2 কিলোমিটাৰ দলং ধুনাওতে এখন দলং ইমিডিয়েট ডিপিআৰ বনাক, আমি ৰেডি কৰিব লাগে। আমি লগে লগে পিছদিনাখন কমিশনাৰ ডাঙৰীয়া আমাৰ জয়ন্ত গোহাঁই দাদা আছে, তেখেতৰ ফোন আহিলে। আমি কৈছোঁ, এতিয়া বহুতে কৈছে যে 3-4 মাহ লাগিছে, আচলতে এখন ইমান ডাঙৰ দলং বনাবলৈ ডিপিআৰ বনাবলৈ 6 বছৰ লাগে। বহুত টেকনিকেল কথা থাকে, দলংখন বনাই দিলে নহ'ব, পানীয়ে যদি ভাঙি লৈ যায়। এতিয়া অতি সুন্দৰকৈ অলপ আগতে মোক ইঞ্জিনিয়াৰ ডাঙৰীয়া দেখালে যে একদম বহল ৰাস্তা, এই দলঙেদি গৈ আপোনালোকে বাইপাছেদি ওলাই যাব পাৰিব, ধেমাজিলৈ ওলাই যাব পাৰিব, লখিমপুৰ টাউনলৈ সোমাব পাৰিব। 2 কিলোমিটাৰ 100 মিটাৰ দলং, আপোনালোকে আচৰিত হ'ব। 21 মিটাৰ মানে যি গুৱাহাটী গৈছে, গুৱাহাটী শৰাইঘাটৰ দলঙতকৈ দীঘল হ'ব এখন দলং। আৰু চবতকৈ ডাঙৰ কথা, যিদিনাখন মিটিঙত আমি আছিলোঁ সাংসদ মহোদয়, আমি 11 মিটাৰ বহল কৰিব কৈছিলোঁ। বগীবিলৰ দলংখনৰ বহল 11 মিটাৰ, 12.5 মিটাৰ। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া কাৰণে কৰিলে নহ'ব নহয়, 50 বছৰ পিছত সেই ৰাস্তাটো যদি বহুত গাড়ী আহিব। এতিয়া আপোনালোকে আচৰিত হ'ব, বহলটো বগীবিলৰ দলঙতকৈ বেছি হ'ব, 16 মিটাৰ কৰিছে, হয়নে? 16 মিটাৰ বহল দলং হ'ব। কিন্তু মই আৰু প্ৰধান বৰুৱা ডাঙৰীয়া বিজু পেগুক কৈছোঁ, দলং দিছোঁ কিন্তু আমাৰ মাটি আজি গাঁও দিব লাগিব দলংখনত। কাৰণ এতিয়া চবতকৈ ধুনীয়া হ'ব লখিমপুৰ টাউনৰ মানুহবিলাক থাকিবলৈ গুণাগতি যদি দলংখন হৈ যায়, হয়নে নহয়? 15 মিনিটত আহি গুণাগতি পাব। আপোনালোকৰ কেনেকুৱা উন্নতি হ'ব? আজি বাসুদেৱ থানলৈ লখিমপুৰৰ পৰা মানুহ 12-13 কিলোমিটাৰ আহি পাব। আজি ঢকুৱা থানলৈ গৈ পাবগৈ 20-25 কিলোমিটাৰ, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে আমাক মৰম দি যাওক, আমি 100 মৰম আপোনালোকক ঘূৰাই দিম। সন্মুখত আমাৰ অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আৰু কিছুদিন পিছত আছে। বিজু পেগুৱে দিনে ৰাতি এবাৰ সিফালে মুকুলে দিনে ৰাতিয়ে দিগদাৰ কৰি থাকে। মই বোলো অকল ইয়াতে কৰিবা বোলে, এইটো দিবই লাগিব। এইফালে পঞ্চায়ত প্ৰেচিডেণ্ট, ই মোৰ লগৰ ৰূপেন, আমাৰ ৰবীন দাস, গোটেইখিনি মানুহে অলপ বৰত আপোনালোকৰ কাৰণে কৰি আছে। গতিকে সকলোকে আপোনালোকে মৰম দিব। 3 বছৰৰ পিছত আমি ধূনাহুটিৰ ৰূপৰেখা সলনি কৰি দিম। বহুত দিনৰ পৰা এটা সমস্যা আছিলে লুইত খাবলৈ মানুহখিনি, প্ৰধান বৰুৱা ডাঙৰীয়া জানে। লুইত খাবলৈ মানুহখিনি একেবাৰে মাজুলীৰ ওচৰ হয়। প্ৰশাসনিক কাম কাজৰ কাৰণে লুইত খাবলৈ মানুহখিনিয়ে ক'লে যে মাজুলীৰ লগত কৰি দিয়ক। তেতিয়া প্ৰধান বৰুৱা ডাঙৰীয়াই ৰাতিপুৱা মুখ্যমন্ত্ৰীক ক'লে 10টা বজাত, আবেলি 4টা বজাত অৰ্ডাৰ ওলাই গ'ল যে লুইত খাবলৈ 7টা পঞ্চায়ত যি নদীৰ ইফালে আছে, 7টা ৱাৰ্ড, সেই 7টা ৱাৰ্ড মাজুলীৰ লগত লগাই দিয়া হ'ল। লগে লগে বহুতে মোক ফোন কৰিলে, এতিয়া আপুনি আমাৰ MLA নহ'ব নেকি? মই বোলো নহয়, এতিয়া মই বাবুৰ MLA হৈ যাম। এতিয়া মাজুলীৰ MLA মই, লখিমপুৰৰ MLA, কাৰণ MLA ময়ে থাকিম। খালি জিলাহে সেই 7টা ৱাৰ্ডৰ কাৰণে মাজুলী হৈছে। আৰু এতিয়া আমি মাজুলীৰ পৰা ভাগৰ পৰা পইচা কাটি আনিব পাৰিম, হয়নে নহয় কওক? সেইকাৰণে মই আপোনালোকক বহুত দীঘলীয়া নকৰোঁ। এতিয়া নতুনকৈ আপোনালোকক আৰু বহুত স্কিম আছে। এতিয়া এটা ইণ্ডিজেনিয়াছ মানুহৰ কাৰণে, আমাৰ জনগোষ্ঠীসকলৰ কাৰণে এটা ডিপাৰ্টমেণ্ট খুলিছে, জানেনে? ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক সেই ডিপাৰ্টমেণ্টটো দিছে। আপোনালোকৰ মিচিং অঞ্চলত যিমান উপাসনা স্থল আছে, নামঘৰ, উপাসনা স্থল, দনিপলো বা আমাৰ সোণোৱাল কছাৰী বা দেউৰী, ট্ৰাইবেল মানুহৰ যিমান ধৰ্মীয় অনুষ্ঠান আছে, অহা 6 মাহৰ ভিতৰত প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানত 2.5 লাখ টকাকৈ আমি অনুদান দিম। প্ৰত্যেকটো গোটেই অসমত, বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী চবকে। গতিকে আপোনালোকে সুন্দৰকৈ উপাসনাও কৰিব পাৰিব আৰু উপাসনা কৰোঁতে আমাকো অলপ আশীৰ্বাদ দি থাকিব। আৰু এইবিলাক যে সম্ভৱ হৈ উঠিছে, আপোনালোকে জানেনে কাৰ কাৰণে এইবিলাক সম্ভৱ হৈ উঠিছে? আমাৰ এজন ডাইনামিক চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, কাৰণ হিমন্ত বিশ্ব শৰ্মা যদি নাথাকে তেতিয়া কিন্তু অসমখন আমি এটা বেলেগ ৰূপত গুচি যাব। আপোনালোকে দেখিছে বিভিন্ন ঘটনা ক'ত কি হৈ আছে, গৰুপতিও দেখিছে, বিভিন্ন জেগাত দেখিছে। আজি ডাঙৰবৈছা সমষ্টিতে আমি আজি আমাৰ হাতৰ পৰা ওলাই গুচি গ'ল। সেইকাৰণে আপোনালোক সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা হাত তালি মাৰিবলৈ মই অনুৰোধ জনালোঁ। মই আৰু বিশেষ নকওঁ, এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।